গোটা গোটা এইটো বটিয়াটো গ'ল দেখিলি এয়া আজি মাছ মাৰিব ওলাইছোঁ অলপ মাছ মাৰি আহোঁগৈ নাও কৰিছোঁ এইটো বাৰী পিছফালে আছোঁ এতিয়া এইখন পুখুৰী পুখুৰীটো পাৰ কৰি আগলৈ যামগৈ পিছফালে চাবলৈ এই পথাৰৰ পিছফালে যামগৈ এতিয়া অলপ বৰষুণ আছিলে এতিয়া কমিলে বৰষুণ বাৰু যাম আজি মাছ কেনেকৈ ধৰে চাওঁ গাঁৱত কিবা এখন চেপা পাতিছে বোলে চেপাৰ মাছ আমি ধৰিব যাম এতিয়া এবাৰ গ'লোঁ মই একচুৱেলি তেতিয়া পাহৰি গ'লোঁ ভিডিঅ'টো কৰিব কাৰণে চ' ভাবিলোঁ যে আজি এইটো টপিকতে এটা ভিডিঅ' দিয়া যাওক বুলি চ' সেইটো কাৰণে এতিয়া গৈ আছোঁ এতিয়া ফালে আমি এইখন বাৰীৰ পিছফালৰ জিঅ'লাখনৰ গাঁওখন পাৰ গৈছে সৰুকৈ খুঁটি এটা আছে খুঁটিতে চেপাখন পাতিছে জাল চেপা তাতে মাছ চাবলৈ যাওঁ কিমান লাগিছে চাই আহোঁ চিনু এই লগে লগে মোক কুকুৰজনী হৈছে আমাৰ চিনু পথাৰ মানে ধৰিছে চাওক বৰ বিশাল পথাৰ এইটো ধুনীয়া ইয়াৰ পিছে এইজনী আহিছে আমাৰ চিনু পথাৰ মাজত দেখিছে চিনু ক'ত আছা তুমি ক'ত আহিছা আহা চলো কোনফালে যাম আমি এইফালে যাব লাগিছিলোঁ ইফালে চিনু ইফালে আহা এইয়া পানী কিনিব লগা হৈ গ'ল এতিয়া অলপ এইখিনি আলিটো ভাঙা আছে অলপ বিশাল পথাৰ এইজনী যে চিনু মাত্ৰ দেখা কুকুৰজনী হ'ল চিনু কুকুৰজনী পিছে আহিছে পথাৰলৈ মোৰ লগত সেইফালে গুচি গ'ল তাই এতিয়া কিবা ঘূৰি ফুৰিছে তাই ফুৰিব আহিছে পথাৰ এতিয়া আমি গৈ আছোঁ এই মাছ মৰা ড্ৰেছটো চাওক লেতেৰা ড্ৰেছ এটা পিন্ধি আহিলোঁ ফাইনেলি এই আহি পালোঁ এই ঠাইডোখৰলৈ য'ত এতিয়া পাতি থোৱা আছে এইখন বৰ দীঘলকৈ আহিছে মাছখিনি ইয়াত আছে পানীত ওপৰৰ পৰা দেখিব পাৰে চাওঁ এয়া ভাইটি আমাৰ তুলিব যাবগৈ চাওঁ বোলে প্ৰচেছটো কি ধৰণে তোলে এবাৰ মাছ পোৱা জানি নাই আমি অলপ আগতে 1-1.5 কেজি মান লৈ গৈছোঁ মাছ বাৰু একেবাৰে লৈ আহা এইফালে এইখিনি চাওক ফাইনেলি আমি মাছখিনি এতিয়া উলিয়াম গাঁঠিটো খুলিব লাগিব ন ভাইটি অলপ জোকাই দিছোঁ দেই এইখিনি মাছখিনি ওপৰত এতিয়া নতুন কথাই গম পালোঁ কিছুমানে মানুহ দেখিবলৈ চাই লৈ যায় বোলে আনিব লৈ যায় মাছ বুলি কিন্তু এই চাওক যি নহওক ইমানখিনি মাছ এতিয়ালৈকে আছে আমি 1 ঘণ্টামান আগতে আহিছিলোঁ আহি আমি ভালেখিনি মাছ নিছিলোঁ বাৰু এতিয়াও বেয়া হোৱা নাই কিন্তু আগতকৈ অলপমান কম হৈছে এবাৰ তেতিয়া কমেও নহ'লেও মোৰ আন্দাজ মতে 1.5 কেজিমান আমি নিছিলোঁ মাছ এতিয়া আমি মাছখিনি ধৰিলোঁ সেই দেখাইছোঁ কেনেকুৱা মাছ এইটো যিটো আমাৰ জান সৰু তাৰ পৰা পানীখিনি ইয়াত বৈ আহিছে আৰু এই ঠিক এই ঠাইতে পতা হৈছে এখন এইটো বান্ধি থকা আছে পিছফালটো এইখিনি মাছখিনি আছে নহয় তলত জাবৰ দিব লগা হৈ যায় আৰু তলত যদি মানে গেপ থাকি যায় মাছখিনি তলৰ পৰা গুচি যাব পাৰে তাৰ কাৰণে হৈ গ'ল ন ভাইটি এতিয়া ভাইটিয়ে লগাই দিলে হৈ গ'ল এতিয়া আমি এই মাছখিনি লৈ ঘৰলৈ যাওঁগৈ এতিয়া আমি মাছখিনি ধৰি গৈ আছোঁ ধৰিলোঁ আৰু ৰ'দো দিছে সূৰ্যটো একদম মুখত পৰিছে কিন্তু অলপ ভাল লাগিছে মাছখিনি চাই যিহেতু অলপ পাইছোঁ মাছ এতিয়া কথা পাতি থাকোঁতে অকণমান আলিবিলাক ভুল হৈ যাব পাৰে চাই গৈ আছোঁ আৰু এটা বস্তু দেখুৱাম আপোনালোক এই মাছখিনি আমাৰ একচুৱেলি বহুতখিনি মাছ হ'লতো তেতিয়াও আমি নিছিলোঁ মাছ অলপ
সেইখিনি মাছ আৰু এইখিনি মাছ ইমান মাছটো একেলগে খাব নোৱাৰি। চ' ডেট মানে কি হয় আমাৰ মাছ কিছুমান পিছলৈ খাবৰ কাৰণে শুকাই থৈ দিয়া যায় আৰু সেইটো মানে জুই শালৰ ওপৰত ধুনীয়াকৈ ওপৰত চালনি দি শুকোৱা হয়। সেইটো আপোনাক দেখুৱাম মই, যদি পাৰোঁ এইটো ভিডিঅ'ৰ লগতে দেখুৱাম বা নহ'লে বেলেগ এটা ভিডিঅ' মই কৰি দিম, তাত চাব পাৰিব কেনেকৈ গাঁৱত মানুহে মানে ৰাহি হৈ থকা মাছখিনি সেইখিনি মাছখিনি কেনেকৈ শুকাই থয় আৰু ভৱিষ্যতে আগলৈ যাতে খাব পাৰি, বেয়া নহয়। আৰু সেইটো খাবলৈ বহুত টেষ্টি হয়, সেইটো মই দেখুৱাম আপোনাক।